পানী 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 গোটেই আখৰৰ এটিমাত্ৰ শব্দ এই শব্দটোৱে পৃথিৱীৰ সমগ্ৰ জীৱজগতক বৰ্তাই ৰাখিছে আমি সকলোৱে জানো ব্যৱহাৰযোগ্য পানীৰ পৰিমাণ নিচেই সীমিত সকলো জানি বুজিও আমি সকলোৱে নিজৰ কৰ্তব্যৰ পৰা পলাই ফুৰিছোঁ আৰু পানীক সদায় অপব্যৱহাৰ কৰি আহিছোঁ কিন্তু এতিয়া সেই ভুল শুধৰণি কৰাৰ সময় আহি বাদ দিবলৈ হ'ল সেই সময় বিজ্ঞানতাৰ দিন আৰু আঁকোৱালি ল'বলৈ হ'ল পানী সংৰক্ষণ কৰাৰ এক নৱ অভিযান